হয়, ৰাজ্যত তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন বাকী আছে এই নিৰ্বাচন সংক্ৰান্তত আমি আচলতে মুছলিম ছাত্ৰ সন্থা অসমে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাক প্ৰশ্ন সোধাৰ কাৰণে আজি আমি ক্লিয়াৰিফিকেশ্যন দিব লগা বাধ্য হৈছোঁ। আমি দেখিব পাইছোঁ যে অসমৰ আচলতে কোনো ধৰণৰ বিৰোধী শক্তি নাই। আমি দেখিব পাইছোঁ বিধানসভাত কোনো ধৰণৰ বিৰোধী শক্তিৰ কোনো ধৰণৰ মাতামাতি নাই। গতিকে তেনে ক্ষেত্ৰত আচলতে যিসকল বিৰোধীক আমি সংখ্যালঘু মুছলিমসকলে আমি ভোট প্ৰদান কৰি আহিছিলোঁ, বিশেষকৈ কংগ্ৰেছ আৰু AIDF দলক, কিন্তু তেওঁলোকে বিজেপিৰ হাততে আত্মসমৰ্পণ হোৱা আমি লক্ষ্য কৰিছোঁ। ঠিক একেদৰে BTC যিটো EPPL আৰু BPF দল আছে, EPPL ডাইৰেক্টলি বিজেপিৰ লগত এলায়েন্সত আছে, তেওঁলোক স্পষ্টবাদী। কিন্তু BPF-এ তৈলমৰ্দন কৰি যে বিজেপিৰ লগত যে বিধানী দলৰ লগত সমৰ্থন আগবঢ়াইছে, তাতেও স্পষ্ট হৈছে তেওঁলোক বিৰোধী দল নহয়। গতিকে আমাৰ উন্নয়ন লাগে, আমাৰ মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, আমাৰ উন্নয়ন লাগে আৰু উন্নয়নৰ স্বাৰ্থত আচলতে আমি EPPL-ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি মুকলিভাৱে আমাৰ সমৰ্থন আগবঢ়াইছোঁ আৰু আমাৰ ভোটাৰ ৰাইজক আমি আহ্বান জনাম যে আমি মুছলিম ছাত্ৰ সন্থাই কি কাৰণত কৰিছোঁ, কাৰণসমূহ ব্যাখ্যা কৰি আছোঁ যে আপোনালোকে আচলতে উন্নয়নৰ স্বাৰ্থত, BTC-ৰ শান্তিৰ স্বাৰ্থত আচলতে EPPL আৰু BJP এলায়েন্স পাৰ্টিৰ NDA কেণ্ডিডেট জয়ন্ত বসুমতাৰীক মুকলিভাৱে সমৰ্থন কৰিবলৈ, ভোটদান কৰিবলৈ আমি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ইতিমধ্যে আমি যথেষ্ট সঁহাৰি পাইছোঁ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত। আমি যিখিনি এলেকাত আমি ঘূৰিছোঁ, আমি চিৰাং জিলাৰ বিভিন্ন অঞ্চলত, চিডলিৰ বিভিন্ন অঞ্চলত আমি ঘূৰিলোঁ, কাজলগাঁও ঘূৰিলোঁ। ঠিক একেদৰে আচলতে কোকৰাঝাৰৰ ফকিৰা গ্ৰাম আমি ঘূৰিলোঁ, গোসাইগাঁও ঘূৰিলোঁ। এইসমূহ অঞ্চলত আমাৰ মানুহখিনে যথেষ্ট সঁহাৰি দিছে। আগৰ BTC নাই, এতিয়া শান্তিৰ BTC, প্ৰগতিৰ BTC। গতিকে এই BTC-ৰ যি শান্তি আৰু প্ৰগতি ঘূৰাই আনিবলৈ সক্ষম হৈছে একমাত্ৰ প্ৰমোদ বড়োৰ চৰকাৰৰ নেতৃত্বত হৈছে। গতিকে আমি প্ৰমোদ বড়োৰ চৰকাৰ শক্তিশালী কৰাৰ স্বাৰ্থত আৰু লোকসভাত উদীয়মান যুৱক আচলতে জয়ন্ত বসুমতাৰীৰ কণ্ঠই যাতে আমাৰ সংখ্যালঘুসকলৰ হৈ মাত মাতিব পাৰে তাৰ সুযোগ দিয়াৰ বাবে আমি এইবাৰ আচলতে দিছপুৰত পৰা আৰম্ভ কৰি দিল্লীলৈকে আচলতে EPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক পঠাবলৈ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ।